হে ফ্ৰেণ্ডছ, কি খবৰ আপোনালোকৰ? আশা কৰিছোঁ সকলোৱে ভালে আছে। চুইটিৰ অন্য এটি ব্লগলৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। এয়া আজি মই গৈ আছোঁ 3 বছৰৰ মূৰত মোৰ মামাৰ ঘৰলৈ। লগতে আছে মোৰ দাদা, বৌ আৰু মোৰ ডাঙৰ দাদাৰ ল'ৰা, মানে মোৰ ভতিজা আৰু মা আছে। আমি এতিয়া গৈ আছোঁ গুৱাহাটী ষ্টেচনলৈকে। তেন্তে বলক মোৰ ভিডিঅ'টো একদম আৰম্ভণিৰ পৰা শেষলৈকে আপোনালোকে চাই থাকিব আৰু স্কিপ নকৰাকৈ চাব। আৰু বহুত স্পেচিয়েল আছে ভিডিঅ'টোত, তেতিয়াহে আপোনালোকে চাই ভাল পাব যদি স্কিপ নকৰাকৈ চাই। এয়া আমি ফাইনেলি গুৱাহাটী ষ্টেচন আহি পালোঁ। বহুত বছৰৰ মূৰত গৈ আছোঁ, 3 বছৰ মানেই হ'ল আমি গৈ আছোঁ। বহুত এক্সাইটেড হৈ আছোঁ, বহুত বছৰ হ'ল ৰেলত মানে উঠি পোৱা নাই, সেইকাৰণে পূৰা এক্সাইটেড হৈ আছিলোঁ। এতিয়া আমি টিকেট কাটিলোঁ, আহি পেলাই গম পালোঁ যে ট্ৰেইনখন আমাৰ আছে 10টা বজাত। ঘৰৰ পৰা আমি 8টা বজাতে ওলাই আহিছিলোঁ, 8:30 বজাত আহি পাইছোঁ। এতিয়া আমি বহি থাকিব লাগিল ইমান টাইম, উপায় নাই আৰু, যিহেতু আমি গম নাপাওঁ ইমান তাত আহে বুলি, যিহেতু ইমান দিন মানে ইমান বছৰ যোৱা নাছিলোঁ। ভাবিলোঁ ষ্টেচনৰ ভিতৰখিনি আপোনালোকক অকণমান শ্বেয়াৰ কৰোঁ, আপোনালোকে চাই ভাল পাব। চাওকচোন ফেনখন ইমান ডাঙৰ, আৰু ইয়াতে চাওক ইমান ধুনীয়াকৈ ডেক'ৰেশ্যন কৰা আছে। ৱালখনতো পূৰা আৰ্ট কৰি থোৱা আছে। আৰু ইয়াতে কম্পিউটাৰখনত লিখাই আছে কেতিয়া কোনখন ট্ৰেইন কোনটো প্লেটফৰ্মত আহিব, কেইটা বজাত আহিব। আমাৰ এই চাওক গুৱাহাটী শৈবৰগাঁও 10টা বজাত আহিব আৰু 2 নম্বৰ প্লেটফৰ্মত আহিব। এতিয়া আমি গৈ আছোঁ, আমাৰ এনাউন্সমেণ্ট হৈ গৈছে, সেইকাৰণে আমি গৈ আছোঁ এতিয়া 2 নম্বৰ প্লেটফৰ্মলৈকে। এয়া ভতিজা আৰু দাদা। ফাইনেলি আমি ট্ৰেইনখনত উঠিলোঁ, চাওক মা, দাদা, বৌ আৰু ভতিজা। এয়া গোটেই চব ভিউখিনি ইমান ধুনীয়া লাগে। ট্ৰেইনত বহি হয়তো বহুতে ভালেই পায়, আৰু অলপ পিছে পিছে এটাৰ পিছত এটা কিবা নহয় কিবা খোৱা বস্তু আহি থাকে, সেইখিনি আৰু বেছি ভাল লাগে। খাই খাই আমি চাৰিওফালৰ সেই ভিউখিনি চাই চাই যাওঁ, ধুনীয়াকৈ টাইম পাছ হৈ যায়, ভাল লাগে বহুত। বাদাম ল'লোঁ আৰু কিবা কিবি লৈছিলোঁ, খাই আছোঁ লৈ আছোঁ, খাই আছোঁ লৈ আছোঁ, সেয়া সেনেকৈ আৰু টাইম পাছ হয়, ভাল লাগে। বাকীবোৰ দেখুওৱা নহ'ল আৰু খোৱা বস্তুবোৰ, চাওকচোন ইমান ধুনীয়া লাগিছে। এতিয়া শৈবৰগাঁও ষ্টেচন পালোঁ, সেইখিনি দেখুওৱা নহ'ল, হাতত বেগ চেগ আছিলে, তো অকণমান দিগদাৰ হৈছিলে ভিডিঅ' কৰাত। সেয়া চাওক, এতিয়া মাহীৰ ঘৰলৈকে যাম ডাইৰেক্ট, মামাৰ ঘৰত। এইটো ছেকেণ্ড ভিডিঅ'ত আপোনালোকক দেখুৱাম, এইটো ফাৰ্ষ্ট ব্লগ বনাম। এয়া চাওক, এতিয়া ফ্ৰেছ হৈ আহিলোঁ, সেয়াও দেখুওৱা নহ'ল। আহি পেলাই আৰু ফ্ৰেছ হ'লোঁ, কথা এটা পাতিলোঁ। সেয়া মাহীৰ সৰু পুতেকৰ বোৱাৰী হয়, আমাৰ কাৰণে পূৰা খানা চানা ৰেডি কৰি ৰাখিছে, তাই গোটেইখিনি বনালে। বহুত টেষ্টি হৈছে খানা। এতিয়া আমি খাই আছোঁ, খাই লৈ পেলাই অকণমান ফ্ৰেছ ল'ম, খোৱা হৈ গ'ল আমাৰ প্ৰায়। এই চাওক মাহীহঁতৰ আগফালে আমি এতিয়া অকণমান ৰেষ্ট লৈছোঁ, দাদা, বৌ, ভতিজা আৰু এয়া ছোৱালীজনী, মোৰ মাহীৰ সৰু ল'ৰাৰ খানা যে বনাইছিলে, তেওঁৰ ছোৱালী হয়। নাচায়, মোবাইলৰ ফালে বহুত লাজ কৰে। আৰু চাওক ইমান ধুনীয়াকৈ ফুলৰ ডেক'ৰেশ্যন কৰিছে মাহীৰ ল'ৰাজনে, বহুত ভাল পায়, সি বহুত চৌখিন হয় এইবোৰত। এতিয়া আমি ৰেষ্ট লৈ পেলাই অকণমান যাম খেতিৰ ফালে। চাওকচোন গোটেই গ্ৰীণ গ্ৰীণ হৈ আছে, ইমান ভাল লাগিছে, ইমান ধুনীয়া এটা পৰিৱেশ হৈ আছে, পূৰা গ্ৰীণ গ্ৰীণ। আপোনালোকে কেনেকুৱা পাইছে আজি মোৰ ভিডিঅ'টো চাই কমেণ্ট কৰি জনাব। আৰু মই নেক্সট পাৰ্টলৈকে আকৌ আহিম, ক'ত যাওঁ, আকৌ কাৰ ঘৰত যাওঁ, মই সেইখিনিও আপোনালোকৰ ওচৰত শ্বেয়াৰ কৰিম বুলি ভাবিছোঁ। আপোনালোকে খালি মোক ছাপোৰ্ট কৰিব আৰু এনেকৈ চাই গৈ থাকিব দেই। ধন্যবাদ।